শিক্ষকৰ প্ৰত্যাহ্বান শিক্ষামন্ত্ৰীক 40,000 শিক্ষকে কৰিব প্ৰতিবাদ। আমাৰ শিক্ষামন্ত্ৰীক আমি দেখিছোঁ টিভিৰ সন্মুখতকৈ আইনী বাধা আছে। আমি সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ পৰা স্পষ্টভাৱে তেখেতক প্ৰত্যাহ্বান জনাইছোঁ। তেখেতে কি আইনত বাধা আছে, কোনটো ক্লজত বাধা আছে সেয়া ৰাজহুৱা কৰক। বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আস্থা আছে। তেখেতে যদি হস্তক্ষেপ নকৰে আমাৰ কিন্তু শিক্ষামন্ত্ৰীৰ ওপৰত কোনো ভৰসা নাই। আমাৰ বিভাগটোৰ ওপৰত, আমাৰ সৰ্বশিক্ষাৰ ওপৰত আমাৰ কোনো ভৰসা নাই। পদে পদে শিক্ষা বিভাগ আৰু চৰকাৰৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ 40,000 টেট শিক্ষকৰ। সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ হুংকাৰ। চৰকাৰৰ সঁহাৰি নাপালে গুণোৎসৱকে ধৰি অন্যান্য বিভাগীয় বিষয়বোৰত সহযোগ নকৰে। 2012 চনতেই নিযুক্তি লাভ কৰিছিল 40,000 ঠিকাভিত্তিক শিক্ষকে। কিন্তু বৰ্তমানলৈকে মৰগীয়া বানজ বকেয়া লাভৰ সুবিধা লাভ কৰিব লাগে যদিও একোৱেই সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই। দিনৰ পিছত দিন বহু সমস্যাৰ সন্মুখীন হৈ আছে এইসকল শিক্ষক। 2020 চনৰ 1 জুলাইতেই উক্ত সুবিধাসমূহ শিক্ষকসকলক প্ৰদান কৰিব লাগে বুলি কেবিনেটৰ জৰিয়তে ৰাজ্যপাল নিৰ্দেশনা প্ৰদান কৰিছিল। কিন্তু সেই নিৰ্দেশনা মানি নচলাৰ অভিযোগ শিক্ষা বিভাগৰ বিৰুদ্ধে। কিন্তু আমি পদে পদে বঞ্চিত হৈছোঁ। সেই বঞ্চনাৰ ইমান বেছি বঞ্চনা হোৱাৰ কাৰণে আমি এতিয়া অতিষ্ঠ হৈছোঁ। বাধ্য হৈ পেণ্ডেমিকৰ চিটুৱেশ্যনত আমি লগ খাই আজি ৰাইজৰ ওচৰত বা আপোনালোকৰ মাধ্যমে ৰাইজৰ ওচৰত কথাখিনি ল'ব বিচাৰিছোঁ। চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে আমিও শিক্ষক, যিহেতু শিক্ষকৰ দৰে গুৰুদায়িত্ব পালন কৰি আছোঁ, আমাক বেলেগ একো নালাগে। আমাৰ কৰ্মৰ যিটো ফল, আমি যিটো প্ৰাপ্য বিচাৰি আছোঁ, আমাৰ যিটো প্ৰাপ্য অধিকাৰ, সেইখিনিৰ পৰা আমাক বঞ্চিত কৰিব নালাগে। এইসকল ঠিকাভিত্তিক শিক্ষকৰ অভিযোগ, চৰকাৰ বিভাগীয় মন্ত্ৰী সঞ্চালকৰ সৈতে বহুবাৰ বৈঠক হৈছে। ইখনৰ পিছত আন এখন বৈঠক হৈছে, কিন্তু এই বৈঠকৰ পিছতো পোৱা নাই কোনো সুফল। 1 ফেব্ৰুৱাৰীত প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত শিক্ষকৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী। প্ৰতিখন জিলাৰ মিছন সমন্বয়কৰ কাৰ্যালয়ত হ'ব এই ধৰ্মঘটৰ কাৰ্যসূচী। 40,000 শিক্ষকৰ প্ৰত্যাহ্বান, দাবীসমূহ মানি নললে পৰৱৰ্তী সময়ত গুণোৎসৱকে ধৰি প্ৰতিটো চৰকাৰী কাৰ্যসূচীৰ পৰা বিৰত থাকিব, লগতে গঢ়ি তুলিব তীব্ৰতৰ আন্দোলন। NRCৰ পৰা ইলেকশ্যন ডিউটিৰ পৰা সকলোতে, ইভেন আমাৰ যিটো ভেকচিন ডিউটি, সেইবিলাকো শিক্ষক শিক্ষয়িত্ৰী আমি কৰি আছোঁ। কিন্তু কৰাৰ পিছত সকলোখিনি আমি কৰি আছোঁ। কৰাৰ পিছত আমাক দৰমহাৰ ক্ষেত্ৰত, সা সুবিধাৰ ক্ষেত্ৰত কিয় কাৰণে বঞ্চনা কৰিব? যদি এনেকৈ কৰিব লাগে আমি বাধ্য হ'ম তেতিয়া এইবোৰ যিবোৰ আমাৰ কাম থাকিব, গুণোৎসৱ আমাৰ আগন্তুক আহি আছে বা বিভিন্ন আৰু ডিউটি এনেকৈ দিব, আমি কিন্তু সেইবোৰৰ লগত সহযোগিতা কৰিবলৈ আমি অপাৰক। তেতিয়া শিক্ষামন্ত্ৰীৰ প্ৰতি ক্ষোভিত এইসকল শিক্ষকৰ পিছে আস্থা আছে মুখ্যমন্ত্ৰীৰ ওপৰত। মুখ্যমন্ত্ৰীলৈ আহ্বান 40,000 শিক্ষকৰ। শীঘ্ৰেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চকু মেলি চাব এইসকল টেট শিক্ষকক আৰু সমাধান কৰিব তেওঁলোকৰ সমস্যাৰ।